ভিতৰত ফটোগ্ৰাফি ভিডিওগ্ৰাফি এলাও নাই। মন্দিৰৰ মেইন স্পেচিয়েলিটি হ'ল ইচ্ছা অনুসৰি মানে কামটো হয়। এইখিনি হয় নাৰিকল গাইছ। So guys, finally আহি পাই গলো ইচ্ছাপূৰ্ণা বালাজী মন্দিৰ। এয়া চাওক কিমান ডাঙৰ চাওক। So এনেকুৱা হয় গেটখন চাই লওক। So ইয়াত হাত ধুবলৈ কাৰণে টেপ লগাই থোৱা আছে, হাতটো ধুই লওঁ। আৰু এইফালে চাওক এটা হাতী বনাই থোৱা আছে, ধুনীয়া লাগিছে। আৰু বাইদেৱে তাত প্ৰসাদ ল'ব গৈছে। স্কুলৰ পৰা কিবা টুৰত আনিছে চাগে। চ' বন্ধুসকল, মন্দিৰটোৰ ষ্ট্ৰাকচাৰটো অলপ চাওক আপোনালোকে। ইচ্ছাপূৰ্ণা বালাজী মন্দিৰ। আৰু এইফালে চাওক পুৰা ষ্টেণ্ডত নাৰিকল বান্ধি থোৱা আছে। মানসিক কৰিবলৈ মানে নাৰিকল ভেট দিয়ে মানে। চ' বাইদেৱে এটা নাৰিকল লগাই আছে ইয়াত। আজি চাগে কিবা ইহঁতৰ স্কুলৰ পৰা টুৰ আনিছে নেকি। চব স্কুলৰ ষ্টুডেণ্টবিলাকে আহিছে ইয়াত পূজা কৰিবলৈ। পুৰা টাইলছ একদম মাৰ্বল পাথৰ হয়। ঠাণ্ডা লাগি আছে ভৰিত পুৰা একদম। ৰাতিপুৱা গা ধুই আহিছিলোঁ, এনেই ঠাণ্ডা, তাৰ ওপৰত আৰু মাৰ্বল পুৰা ভৰি ঠাণ্ডা হৈ গৈছে একদম। চ' মন্দিৰটো মই এবাৰ দেখুৱাই দিছোঁ কেনেকা দেখি আগফালৰ পৰা। চেক ইট আউট গাইজ। চ' মন্দিৰটো দেখিবলৈ এনেকুৱা বাহিৰৰ পৰা চাওক, ইমান ডাঙৰ মন্দিৰ একদম। পোহনীয়া পাৰ ইয়াৰ পুৰা উৰি আছে। চ' মন্দিৰত ভালকৈ ভিডিঅ' মানে কি ভিতৰত ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি এলাও নাই। চ' অলপ ছিকিউৰিটি গাৰ্ডক সুধি পেলাই দুটামান শ্বৰ্ট ল'লোঁ ভিডিঅ'ৰ। বেছি দেখাব নোৱাৰিলোঁ মানে, ভিডিঅ' কৰিব মানা কৰিলে। চ' ফটো দুটামান উঠালোঁ আৰু। এইটো মন্দিৰত মানে ভিতৰত ফটো ভিডিঅ'গ্ৰাফিবিলাক এলাও নাই মানে। চ' গাইজ কি ধুনীয়াকৈ প্লেইন বনাই থৈ দিছে, ঘাঁহ কাটি একদম ধুনীয়া পাৰ্কৰ নিচিনা বনাই থৈছে একদম। ঠাণ্ডা লাগি পুৰা হাত কঁপি আছে মোৰ একদম। আৰু বন্ধুসকল ইয়াত চাওক এটা হাতীৰ পুৰা ডাঙৰ মাথা বনাই থোৱা আছে। চ' অলপ আমি এতিয়া পাৰ্কৰ ফালে যাম। তলৰ ফালে যোনটো পাৰ্ক আপোনালোকক দেখুৱাইছিলোঁ, চ' সিফালে গৈ আছোঁ। চ' বলক। ইয়াত চাওক ইয়াতো নাৰিকল বান্ধি থোৱা আছে, চব মানসিক কৰা ইয়াত। চ' বলক এতিয়া আমি তলত যাওঁ আৰু। চাওক বন্ধুসকল ইয়াত পুৰা ঘাঁহ ধুনীয়াকৈ কাটি থৈ দিছে সমান কৰি একদম। চাওক ইয়াত এম্বুলেঞ্চৰো সুবিধা আছে। ই চাওক এম্বুলেঞ্চ দুখন। আৰু এই ৰঙাবিলাক মন কৰিছে নে ইটা নিচিনা, মই দেখুৱাই আছোঁ। অলপ পাছত গৈ ৰ'ব কি হয় মই কৈ আছোঁ। ৰ'দত বহিছোঁ, আহি পুৰা ঠাণ্ডা লাগি আছিলে। পূজা কৰি আহিছিলোঁ, প্ৰসাদ লৈ আহিছোঁ, ঘূৰাই দিছিলে। এতিয়া প্ৰসাদ খাওঁ আৰু। এইটা চাওক গাইছ, অলপ ৰেষ্ট কৰোঁ। ৰেষ্ট কৰি পেলাই আৰু বাকী জেগাখিনি ঘূৰিম। চাওক গোটেই ফিল্ডটো ঘূৰিব লাগিব। ত' চাই গৈ থাকক। তো ঘৰৰ পৰা একো খাই অহা নাছিলোঁ, এতিয়া পেৰা খালোঁ, এতিয়া আপেল খাম আৰু। তো অলপ ভোক লাগি আছে, ভোকটো মাৰোঁ, পিছত গৈ ঘৰত ভালকৈ খাম আৰু ভাত। A few moments later. So guys, পাৰ্কৰ এক পাক মাৰি আহোঁগৈ। মোৰ ভিডিঅ'ত মানে ষ্টেবিলাইজেশ্যনৰ অপশ্যন নাই। চ' মানে মই যেতিয়া ষ্টেপ লওঁ, খোজকাঢ়োঁ, পূৰা মোবাইলটো হিলি যায়। চ' আপোনালোকে কম্প্ৰমাইজ কৰিব আৰু ইমানখিনি। চ' যিমানখিনি পাৰোঁ মই ষ্টেবল কৰিব চেষ্টা কৰিম এডিটিং কৰোঁতে। আৰু গাইজ আপোনালোকে চাইছেনে এইবিলাক কি বস্তু হয়? ৰঙাখিনি গম পাইছেনে কি হয়? এইখিনি হয় নাৰিকল গাইজ। মই দেখাইছিলোঁ ন অলপ আগত যে মানসিক কৰোঁতে নাৰিকল ভেট চঢ়াই বুলিকে। চ' এইখিনি নাৰিকল মানে তাৰ পৰা খুলি আনি ইয়াত পেলায়। আৰু কৰ অ'কে গাইজ, চ' এইটো মন্দিৰৰ মেইন স্পেচিয়েলিটি হ'ল যে ইয়াত মানুহে মানে মানসিক কৰিলে মানে ফলটো ফলে আৰু।
চ' মানে ধৰক কোনোবা কিবা মানসিক কৰিলে সেই কিবা ইচ্ছা পূৰ্ণ কৰিব খোজে, চ' মানে ইচ্ছা অনুসৰি মানে কামটো হয়। চ' এইটো কাৰণে ইয়াৰ মন্দিৰৰ নামটো হ'ল ইচ্ছাপূৰ্ণ মন্দিৰ। ভিডিঅ'টো ডাইৰেক্ট আহি মন্দিৰতেই বনাইছোঁ, কাৰণ মানে মোবাইলত চাৰ্জে নাছিলে। চ' যোৱাকালি ৰাতিৰ পৰা মানে ঘৰত কাৰেণ্টে নাই, ৰাতিপুৱা কাৰেণ্ট নাহিলে। ত' চাৰ্জ আছিলে মাত্ৰ 30% চাৰ্জটোকে মই লৈ আহিছোঁ ইয়াত। চ' ইয়াতে যিমান পাৰোঁ ভিডিঅ' বনাই আপোনালোকক দেখুৱাই আছোঁ আৰু ইমানখিনি চালে যেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চ' ৰাজস্থানত মই এইটো 3rd এপিছ'ড হয়। আগৰ এপিছ'ড দুটাটো চালেই, এইটো হ'ল 3 নম্বৰ এপিছ'ড। চ' আগৰ দুটা এপিছ'ড চাই কেনেকৈ লাগিলে কমেণ্ট কৰিব, এইটো ভিডিঅ' চাইও কেনেকৈ লাগিলে কমেণ্ট কৰিব। আৰু গাইজ এই মন্দিৰটো আমাৰ বাইদেৱে কৈছে মানে আগৰ দিনৰ ৰাজা মহাৰাজাই বনাই দি থৈ যোৱা মন্দিৰেই হয় মানে। চ' ৰাজা মহাৰাজা দিনৰে মন্দিৰ হয় এইটো। সেইটো কাৰণে ইমান ধুনীয়া মানে ষ্ট্ৰাকচাৰ, মানে আৰ্কিটেকচাৰ ইমান ধুনীয়া, মানে ভাল লাগিছে মানে। চাওক না, পূৰা পাৰ বহি বহি আছে ওপৰত। এয়া চাওক ইমান ওখ। চ' গাইজ মন্দিৰটোৰ কেইটামান অলপ চিনেমেটিক শ্বট লৈ লওঁ। চ' আপোনালোকে চিনেমেটিক শ্বট এনজয় কৰক। ওকে গাইজ, চ' মন্দিৰটো এতিয়া বাই বাই কৰোঁ, ঘৰলৈ যাওঁ আৰু বহুত দেৰি হ'ল। চ' মানে গাড়ী পোৱা অলপ টান হয়, চ' গাড়ীও ধৰিব লাগিবগৈ। চ' মন্দিৰটো আহিলোঁ, ভাল লাগিলে, কেতিয়াও অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। লাষ্ট টাইম এবাৰ মন্দিৰৰ গেটখন দেখুৱাই দিছোঁ, এনেকুৱা হয়। মন্দিৰৰ গেটৰ বাহিৰত দুইফালে দুটা হাতী আছে, এটা এইটো আৰু এটা এইটো। চাওক বনাই ৰাখিছে ধুনীয়াকৈ মূৰ্তি এখন। আৰু গেটৰ বাহিৰত চাওক আচাৰৰ দোকান বা বহুত কিছুমান দোকান আছে। ইয়াত আছে চানা দোকান সৰুকৈ খুলি ৰাখিছে, এইফালে আচাৰৰ দোকান চাওক।